Good morning everyone. আজি 11 মাৰ্চ অসমীয়া প্ৰতিদিনখন মই আপোনালোকৰ আগত হেডলাইনখিনি পঢ়িবলৈ আগবাঢ়িছোঁ। বংগ ভ্ৰমণকালত সংবাদমেল বৰ্জন কৰি দিল্লীমুখী হৈছিল গোয়েল। কেন্দ্ৰৰ অবাধ হস্তক্ষেপৰ বাবে নিৰ্বাচন আয়ুক্ত গোয়েলে বাধ্য হৈ কৰিলে পদত্যাগ। মনোবিজ্ঞানৰ প্ৰশ্নকাকতত আহিল পাঠ্যক্ৰমৰ পৰা বাদ দিয়া অধ্যয়নৰ প্ৰশ্ন। উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত পুনৰ বেমেজালি। অকলে লোকসভা নিৰ্বাচন খেলিব তৃণমূল কংগ্ৰেছে। ইণ্ডিয়াক নস্যাৎ কৰি বংগৰ 42 আসনতে প্ৰাৰ্থী ঘোষণা মমতাৰ। লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত পৰিসংখ্যা আঁচনি ৰূপায়ণ বিভাগৰ উদ্বেগজনক তথ্য। সম্পূৰ্ণ পুঁজি ব্যয়ত ব্যৰ্থ ৰাজ্যৰ 14 সাংসদ। মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত ৰাজ্যিক কেবিনেটৰ সিদ্ধান্ত। 13 মাৰ্চত প্ৰধানমন্ত্ৰীয়ে ভাৰ্চুৱেলি শিলান্যাস কৰিব টাটাৰ ছেমিকণ্ডাক্টৰ গোটৰ। কাহ বিৰোধী আন্দোলনকাৰীক মুখ্যমন্ত্ৰীৰ সকিয়নি। আন্দোলনৰ নামত বন্ধ দিলে বাতিল হ'ব ৰাজনৈতিক দলৰ পঞ্জীয়ন। 3 নম্বৰ পৃষ্ঠাত আছে কৰ্মসংস্থাপনৰ বাবে যোৱা বিলাসীপাৰাৰ যুৱকক বহিৰাজ্যত হত্যা। উৰিষ্যাত অসমৰ যুৱকৰ ক্ষত-বিক্ষত মৃতদেহ উদ্ধাৰ। নিশা গোগামুখত পথ দুৰ্ঘটনাত যুৱ চিকিৎসক সঞ্জয় চুংগ্ৰাঙৰ কৰুণ মৃত্যু। কাছাৰত দুৰ্নীতি নিবাৰক শাখাৰ অভিযান। উৎকোচ লৈ গ্ৰেপ্তাৰ ASI নামাম উদ্দিন আহমেদ। গুৱাহাটীৰ বাতৰিত আছে ঢাকনবিহীন MRD GNB পথৰ পদাপথ যাতায়াতত পথচাৰীৰ বিপদ। মৰণফাণ্ডত পৰিণত উন্মুক্ত মেনহোল। ঠিকাদাৰী প্ৰতিষ্ঠানৰ মৰ্মতালিৰ ৰোধত ব্যৰ্থ লোক উন্নয়ন বিভাগে। বাঁহপুতি সামৰিছে দায়িত্ব। ষ্টাৰখাৰ 3 আজিৰে পৰা গুৱাহাটীত তীব্ৰ অভিযান। যান-বাহনৰ কৰ অনাদায়ৰ বিৰুদ্ধে কঠোৰ পৰিবহণ বিভাগ। 7 নম্বৰ পৃষ্ঠাত আছে ইজৰাইল হামাছৰ যুদ্ধই নমাই অনা খাদ্য সংকটৰ ভয়াৱহ ছবিৰ প্ৰতিফলন। গাজাৰ দুৰ্ভিক্ষৰ পোষ্টাৰ বয়ে মৃত্যু। উত্তৰ প্ৰদেশত পথ দুৰ্ঘটনাত এটা পৰিয়ালৰ 7 গৰাকী লোকৰ প্ৰাণহানি। ৰাজস্থানত SUVৰ খুন্দাত অন্তঃহত্যাসহ 5 গৰাকীৰ মৃত্যু। দিল্লী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ। সন্তানৰ ডিগ্ৰী প্ৰমাণপত্ৰত পিতৃৰ সৈতে থাকিব মাতৃৰো নাম। এনেই পৰি আছে বেংক একাউণ্টত দেশৰ 42,272 কোটি টকাৰ কোনো নাই দাবীদাৰ। 9 নম্বৰ পৃষ্ঠাত আছে NPS বিৰোধী আন্দোলনলৈ সন্মিলিত শিক্ষক মঞ্চৰ সমৰ্থন। 12 মাৰ্চত ধৰ্মঘটত অংশ ল'ব শিক্ষক সমাজে। গুৱাহাটী বিশ্ববিদ্যালয়ত গৱেষক ছাত্ৰ-ছাত্ৰীৰে মত বিনিময়। শৈক্ষিক সমস্যাক সাংসদত উত্থাপন কৰিব গৌৰৱ গগৈ। জীৱিকা পেজটোত আছে 28 মাৰ্চৰ ভিতৰত অনলাইন আবেদন আহ্বান। SSCৰ 4,187 পদৰ বিজ্ঞাপন। RRBত 9,144 টেকনিচিয়ানৰ চাকৰি প্ৰকাশ পাইছে। ডেইৰী ডেভেলপমেণ্টত 16টা খালী পদ। গোৱালপাৰা সৈনিক স্কুলত 26টা পদ। পদসমূহৰ বাবে 12 মাৰ্চৰ ভিতৰত আবেদন কৰিব পাৰিব। খেলৰ বাতৰিত আছে পেৰিছ অলিম্পিকলৈ মাজত মাথো 4 মাহ। অন্তিম প্ৰস্তুতিত মগ্ন নীৰজ চোপ্ৰা। পেৰিছ অলিম্পিকৰ বক্সিঙৰ যোগ্যতা অৰ্জনৰ প্ৰথম পৰ্বত ব্যৰ্থ ভাৰত। ক্ৰিকেটৰ 3টা সংস্কৰণৰ 1 নম্বৰ টীম ইণ্ডিয়া। ব্যৱসায় বাণিজ্য পেজটোত আছে মহিলাৰ বিত্তীয় অন্তৰ্ভুক্তি নিশ্চিত কৰাত গুৰুত্ব ৰাজ্যৰ একমাত্ৰ মহিলা পৰিচালিত বেংকৰ। কনকলতা মহিলা বেংকৰ নাৰীৰ সবলীকৰণৰ যাত্ৰা। গোল্ড লোনৰ পুনৰ নিৰীক্ষণ কৰিবলৈ ৰাজহুৱা খণ্ডৰ বেংকলৈ নিৰ্দেশ বিত্ত মন্ত্ৰালয়ৰ। ভাৰতীয় তেল নিগম উৎপাদন কৰিব ফৰ্মুলা 1ৰ ইন্ধন। এয়া আছিল আজি অসমীয়া প্ৰতিদিনখনৰ মূল হেডলাইনখিনি। আপোনালোকে মোৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকৰ আজিৰ দিনটো শুভ হওক। নমস্কাৰ।